অনুগ্ৰহ কৰি আজি ভিডিঅ'টি শেষলৈ চাব কাৰণ আজিৰ ভিডিঅ'টিত এনে কিছুমান কথা উল্লেখ আছে যিবোৰ আপোনাৰ জীৱন সলনি কৰিবলৈ বাধ্য কৰাব। মানুহ কি অদ্ভুত নহয়নে? ডুবি গ'লে পানীক দোষ দিয়ে, উজটি খালে শিলগুটিক দোষ দিয়ে, কৰ্মৰ দোষ ভাগ্যত দিয়ে, কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে। মাত্ৰ 200 টকা দামৰ পেণ্ট পচি যোৱাৰ আগতে মানুহৰ শৰীৰ পচি যায়, তাৰ পিছতো মানুহৰ অহংকাৰ নকমে। ৰূপৰ অহংকাৰ, টকাৰ অহংকাৰ, কিহৰ ইমান অহংকাৰ? এবাৰ শ্মশানলৈ গৈ চাব আহক আপোনাৰ নিচিনা কিমান ধনী ধনী মানুহ পচি ছাই হৈ মাটিৰ লগত মিহলি হৈ আছে। ক্ষমা তাকেই কৰা উচিত যিয়ে ভুল কৰিছে, ক্ষমা তাক নকৰিবা যিয়ে বেইমানি কৰিছে। অকল এনাৰ্জি হ'লেই মানুহৰ গা নোখোজায়, আপুনি ভালে আছে সেইটো দেখিও মানুহৰ গা খোজুৱায়। গৰুৱে ঘাঁহ খায়, গাখীৰ দিয়ে, আৰু সাপে গাখীৰ খাই বিষ উলিয়ায়। সেয়ে কোনে কি খাইছে সেইটো গুৰুত্বপূৰ্ণ নহয়, সমাজত কোনে কি দিছে সেইটোহে গুৰুত্বপূৰ্ণ। যাৰ কাষত তোমাৰ চকুৰ পানীৰ কোনো গুৰুত্ব নাই তাৰ কাৰণে নাকান্দিবা, যাৰ কাষত তোমাৰ কথাৰ কোনো দাম নাই তাৰ কাৰণে অযথা শব্দ ব্যয় নকৰিবা। যাৰ কাষত তোমাৰ সময়ৰ গুৰুত্ব নাই তাৰ কাৰণে কেতিয়াও নিজৰ মূল্যৱান সময় নষ্ট নকৰিবা। বয়স বঢ়াৰ লগে লগে আমাৰ হাতৰ পেঞ্চিল আঁতৰাই কলম ধৰাই দিয়া হয়, কাৰণ ইয়াৰ পিছত ভুল কৰিলে আৰু মুচিব পৰা নাযাব। 1 বছৰৰ কিমান দাম তাক সোধক যিয়ে ফেইল কৰিছে, এমাহৰ কিমান দাম তাক সোধক যিয়ে যোৱা মাহৰ দৰমহা পোৱা নাই, এসপ্তাহৰ কিমান দাম তাক সোধক যিয়ে গোটেই সপ্তাহ হস্পিটেলত কটাইছে। এদিনৰ কিমান দাম তাক সোধক যিয়ে গোটেই দিন নোখোৱাকৈ আছে, 1 ঘণ্টাৰ কিমান দাম তাক সোধক যিয়ে কাৰোবাৰ কাৰণে অপেক্ষা কৰি আছে। 1 মিনিটৰ কিমান দাম তাক সোধক যিয়ে 1 মিনিটৰ কাৰণে ট্ৰেইনখন নাপালে, 1 ছেকেণ্ডৰ কিমান দাম তাক সোধক যিয়ে দুৰ্ঘটনাৰ পৰা বাচি গৈছে। কপালত সুখ নাথাকিলে সেই কপাল শিলত খুন্দিয়ালেও লাভ নাই। জীৱনত কেইটামান কথা মনত ৰাখিবা, খৰচ কৰাৰ আগতে উপাৰ্জন কৰা, ক্ষমা কৰাৰ আগতে প্ৰাৰ্থনা কৰা, আঘাত পোৱাৰ আগতে অনুভৱ কৰা, কাৰোবাক ঘৃণা কৰাৰ আগতে ভাল পোৱা, হাৰ মনাৰ আগতে এবাৰ চেষ্টা কৰা, আৰু মৰাৰ আগতে জীয়াই থাকিব শিকা। সৰু সৰু ভুলৰ পৰা শিক্ষা ল'ব শিকা। মনত ৰাখিবা, উজটি সদায় সৰু সৰু পাথৰৰ লগতে হয়, পাহাৰৰ লগত নহয়। খালী হাতে আহিছো খালী হাতে যাম, ভবাই নাছিলো এই জীৱনত ইমান কষ্ট পাম। বন্ধু কোৱা বান্ধৱী কোনো আপোন নহয়, গণিয়ক এই পৃথিৱীৰ মধু অভিনয়। কাজিয়াৰ পিছত যিয়ে প্ৰথমে কথা কয় বা ফোন কৰে সি নিৰ্লজ্জ নহয়, তাৰ কাষত সম্পৰ্কৰ মূল্য বহুত বেছি। যিটো বেয়া ব্যৱহাৰ তুমি আজি কাৰোবাৰ লগত কৰিছা, 5 বছৰ পিছত হ'লেও তুমি সেইটো ঘূৰাই পাবা। কিছুমান মানুহৰ জীৱনত আহে অক্সিজেন হৈ, কিন্তু এটা সময়ত কাৰ্বন ডাই অক্সাইড হৈ ওলাই যায়। জীৱনত সিহঁতেই বেছি কান্দে যিয়ে 10জনক নহয় এজনক মনৰ পৰা ভাল পায়। যিয়ে তোমাক ঠাণ্ডা কৰে, কৰিব দিয়া, চাবা এদিন তুমি তাৰ গৰ্বৰ বিষয় হৈ পৰিবা। কাৰোবাৰ উন্নতি দেখি হিংসা নকৰিবা, শিকি লোৱা তোমাৰো এদিন উন্নতি হ'ব। এই পৃথিৱীত প্ৰিয়জন বুলিবলৈ একো নাই, যি আছে প্ৰয়োজন, যেতিয়া প্ৰয়োজন শেষ হয় তেতিয়া প্ৰিয় মানুহবোৰে ৰং সলায়। ভালপোৱা বুজাবলৈ হাজাৰ হাজাৰ কথা খৰচ কৰাৰ প্ৰয়োজন নাই, যিয়ে বুজিব চকু দেখিয়েই বুজিব পাৰিব, আৰু যিয়ে নুবুজে তাৰ কাৰণে জীৱন দিলেও সি নুবুজিব। মা শিক্ষিত হওক বা নহওক, কিন্তু মায়ে হ'ল পৃথিৱীৰ একমাত্ৰ শিক্ষক। মৰি গ'লে কন্দা মানুহ বহুত পোৱা যাব, কিন্তু জীয়াই থাকোতে কষ্টৰ সময়ৰ কাষত আহি থিয় হোৱাৰ নিচিনা মানুহ এতিয়াও পোৱা নাযায়। কোনোবাই আঘাত দিলে নাকান্দি এই 5টি কাম কৰক। 1 নম্বৰ, নিজৰ প্ৰতি বিশ্বাস ৰাখক। 2 নম্বৰ, নিজকে যিকোনো কামত ব্যস্ত ৰাখক। 3 নম্বৰ, ভাল মানুহৰ লগত সময় কটাওক।
আৰু 4 নম্বৰ, নিজৰ ধৰ্মৰ চৰ্চা কৰক। আৰু 5 নম্বৰ, মাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক। কাৰণ এই পৃথিৱীত মা হ'ল একমাত্ৰ ব্যক্তি যিয়ে আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। জীয়াই থাকোঁতে মা-দেউতাকৰ মুখত বাদ দিয়ক, মৰাৰ পিছত আত্মীয়ৰ মুখত বাদ দিলে মা-দেউতাকৰ আত্মাই শান্তি নাপাব। নিজৰ ইনকামৰ টকাৰে চখ পূৰণ কৰি চোৱা, চখ এনেকৈ লিমিটৰ মাজত গুচি যাব। তোমালোকে ছোৱালীৰ পিছফালে নুঘূৰি টকাৰ পিছফালে ঘূৰা, চাবা এদিন ছোৱালী তোমাৰ পিছফালে ঘূৰিব। তোমাৰ জীৱন যুদ্ধত তুমি অকলে যুঁজিব লাগিব। জ্ঞান বহুতে দিব, কিন্তু কাষত কোনোৱে নাথাকিব। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।